আজি বনালোঁ দিল্লী ফেমাছ ৰাজমা চাৱল। এইটো দিল্লীৰ অলিয়ে গলিয়ে পোৱা যায়, খুব ভাল লাগে খাবলৈ। তাৰ কাৰণে ৰাতিপুৱা 5 বজাতে উঠি মই ৰাজমা বনোৱাত লাগি গ'লোঁ। 5 বজাত কিয় জানেনে? এই ৰাজমাটো মই মোৰ হাজবেণ্ডৰ লাঞ্চতো পেক কৰি দিম আৰু ল'ৰাৰ টিফিনতো দিম। তাৰ কাৰণে ইয়াত পিঁয়াজ ফ্ৰাই কৰি ল'লোঁ আৰু এফালে মই মছলাখিনি ৰেডি কৰিলোঁ। আদা, নহৰু, কেঁচা জলকীয়া আৰু বিলাহী একেলগে পেষ্ট বনাই ল'ম। তাৰপিছত এইখিনি ফ্ৰাই কৰি থাকিম। ৰাতিপুৱাৰ সময়টো ইমানে দৌৰা-দৌৰি নহয়নে? এফালে ৰাজমা বনাইছোঁ, এফালে মাটি দালি বনাইছোঁ, কিন্তু সেইবোৰ ক্লিপ লোৱা নহ'লে, কাৰণ ৰাতিপুৱাৰ ভাতসাঁজ মই এওঁক আলু পিটিকা আৰু মাটি দালিৰে দিম, কাৰণ ইমান মছলা থকা খাদ্যবোৰ এওঁ ৰাতিপুৱা খাব নোখোজে। এইকাৰণে মই দুপৰীয়া লাঞ্চৰ বাবে এইখিনি পেক কৰি দিম। তাৰপাছত ইয়াত চাওকচোন, মোৰ এই কথাখিনি কৈ থাকোঁতে মছলাখিনি ফ্ৰাই কৰা হৈ গ'ল। তাৰপাছত ইয়াৰ ৰাজমাখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পাছত অলপ সময় মই এইখিনি লৰাই থাকিম। লৰাই থকাৰ পিছতে মই ইয়াতে এটা বস্তু দিম। এয়া পানী দিলোঁ। ইয়াৰ পাছতে মই অলপমান কচুৰি মেথিটো দিম। পাৰিলে আপোনালোকে কচুৰি মেথিটো দিব, খুব ধুনীয়া এটা ফ্লেভাৰ আহে। তাৰ পাছতে মই ইয়াতে অলপমান পটাত পিচি ৰখা গৰম মছলা অলপমান দি দিম। এইখিনি দিয়াৰ পাছতে ইমান ধুনীয়া এটা ফ্লেভাৰ আহে আৰু টেষ্টটোও খুব ধুনীয়া হৈ যায়। তাৰপিছত মোৰ ৰাজমা ৰেডি হৈ গ'ল। ইয়াৰ পিছতে মই অকণমান ভাত মই এনেকৈ জিৰা অলপ দি তেলত ফ্ৰাই কৰি ল'লোঁ। এয়া মোৰ ৰাজমা চাৱল ৰেডি হৈ গ'ল। তাৰপিছত এয়া হাজবেণ্ডৰ টিফিনলৈ পেক কৰিলোঁ। এয়া দেখিছেনে? তাৰপাছত এয়া মাটি দালিও দিলোঁ। দালি গোটেইখিনি পেক কৰি লোৱা হোৱাৰ পাছতে টিফিন ৰেডি হৈ গ'ল। তাৰপিছত দৌৰিকৈ মই 2খন ৰুটি বনাই ল'লোঁ, কাৰণ ল'ৰাৰ টিফিনত দিবলৈ। এয়া মই ল'ৰাৰ টিফিন ৰেডি কৰি আছোঁ। আজিলৈ আহোঁ বাৰু, বাই বাই।